সেইটাই আজি মই এনেকুৱা এটা ভিডিঅ' বনাব লগা হৈছে মানে মই আমাৰ ভণ্টি যেতিয়া মানে বিয়া পাতিল তেতিয়া গিফ্টৰ বস্তু বহুতখিনি মানে গোৱালপাৰা এটা মানুহজনক দিছিলোঁ। তেখেতে কি কৰিছে বস্তুখিনি বনাইছে বাট বহুত বস্তুৱে বেয়া বেয়া কৰিছে আৰু এতিয়া ফোন কৰিলে তেখেতে ধমকি দিয়ে কামটো নকৰি। তো অহাকালি মই গৈছিলোঁ ভণ্টিৰ ঘৰত। মোৰ এটা গডৰেজ আছিলে আমাৰ মানে ভণ্টিয়ে বনাব দিছিলে, সেইটোও মানে গোৱালপাৰা মানুহজনকে দিয়া হৈছে। অহাকালি মই লৈ গ'লোঁ, গোৱালপাৰা মানুহ মিস্ত্ৰীজনো মোৰ লগত গৈ পিনে তাত এনেকৈ এটা ঘটনা কৰিলে। আপোনালোকে ভিডিঅ'টো চাওক, চব গম পাব। বেবীটো পিছত আজি ফাইনেলি মোৰ ভণ্টি যোনটো গিফ্টৰ মানে গডৰেজটো আছিলে, সেই গডৰেজটো আজি দিবলৈ গৈ আছোঁ ভণ্টিহঁতৰ ঘৰত। তো আমাৰ মিস্ত্ৰী দাদাসকলেও চবে যাব। মিস্ত্ৰী দাদাই মানে আমাক মানে জ্বলালে। আজি 2 মাহ মানে হ'ল এটা সামান্য গডৰেজ বনাই কাৰণে। গোৱালপাৰা মিস্ত্ৰী দাদা আছিলে, বহুতে জ্বলালে। সেইটো কাৰণে আজি আমি ফাইনেলি হৈ গ'ল কমপ্লিট। আজি আমি সিহঁতৰ ঘৰত দিব যাই আছোঁ, আপোনালোকে চাওক। ইমান টাইম বতৰটো ইমানে মানে ধুনীয়া আছিলে, মানে এতিয়া ইমান বৰষুণ পৰি আছে, ভিগি ভিগি গৈ আছোঁ ভাইজানহঁতৰ ঘৰত। মানে মই ভণ্টিহঁতৰ ঘৰত আহি পালোঁ, আহি পাই দেখোঁ শ্বকেজটো ভিগি আছে। তাৰপিছত চাচাহঁতে ভিতৰত আহিলে লৈ পিনে, তাৰ মিস্ত্ৰী ইয়াতে বহি আছে। পিছত আমি অকণমান ভাত খালোঁ, ভাত খাই পিনে অকণমান ৰেষ্ট কৰিম এতিয়া। আজি কাৰণে এইখিনিয়ে। নেক্সট ব্লগ আপোনালোকে দেখি থাকক আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব।